বিভিন্ন দেশৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক 2000 টকাকৈ যি আৰ্থিক সাহায্য দিয়াৰ কাম আমি কৰি আছিলোঁ বৰ্তমান সেই সংখ্যা প্ৰায় 2 লাখৰ ওচৰ চাপিছে অৰ্থাৎ আজি ৰবিবাৰ কাৰণে আমি একজেক্ট সংখ্যাটো কাৰণ কেতিয়াবা পিএমএফএছত দিলে তাৰ মাজত 2-এটা ৰিজেক্ট হৈ যায় সেইকাৰণে একজেক্ট সংখ্যাটো মই ক'ব খোজা নাই ইন দশমিকত কিন্তু সাফিচিয়েন্ট টু ইনফৰ্ম ইউ যে 2 লাখ অসমীয়াৰ বেংক একাউণ্টত এই মুহূৰ্তত 2000 টকাকৈ জমা হৈছে হয়তো এনেকুৱা হ'ব পাৰে যে 1,99,980 জনো হ'ব পাৰে বা কৰবাত 972 জনো হ'ব পাৰে কিন্তু 2 লাখ অতিক্ৰম কৰা নাই 2 লাখৰ সংখ্যাত এতিয়ালৈকে আমি ভৰি দিছো আৰু 2000 টকাকৈ ইতিমধ্যে তেওঁলোকৰ একাউণ্টত জমা হৈছে আমি 5,92,603 গৰাকী ব্যক্তি আমাক টেলিফোনত যোগাযোগ কৰিছিল ফৰ্ম ফিল আপ কৰি দিছিল 3,27,000 গৰাকী ব্যক্তিয়ে তাৰ ভিতৰত আমি 2 লাখ ব্যক্তিলৈ এই সহায় আগবঢ়ালো 15,000 ব্যক্তিৰ আবেদন পত্ৰ অগ্ৰাহ্য কৰা হৈছে আৰু 29,125 গৰাকী ব্যক্তিৰ বেংকৰ ইনফৰমেশন দিওঁতে তেওঁলোকে কৰবাত নহয় কৰবাত সৰু ভুল কৰি থৈছে অৰ্থাৎ ভেৰিফিকেশনত তেওঁলোক পাস কৰিছে কিন্তু কৰবাত নহয় কৰবাত শূন্যটো দিওঁতে একটো দিওঁতে বা নিজৰ নামৰ একাউণ্ট নিদি বেলেগৰ নামৰ একাউণ্ট দিছে এনেকুৱা কৰাৰ কাৰণে 29,125টা অনুমোদিত কেছ আমাৰ হাতত পেন্ডিং হৈ আছে 807 গৰাকী ভলেন্টিয়াৰে কাম কৰি আছে এই 29,000 ব্যক্তিৰ লগত আমি কথা পতা চেষ্টা কৰি আছো কিন্তু এটা দেখা গৈছে যে বহুতে যেটো মোবাইল নম্বৰৰ পৰা ফোন কৰিছিল দ্বিতীয়বাৰ সেই মোবাইল নম্বৰটোত ফোন কৰিলে কোনেও ফোনটো নধৰে বা ফোনটো ৰিং হৈ নোহোৱা হৈ যায় সেইকাৰণে মই অসমত থকা আত্মীয়সকলক অনুৰোধ কৰিম যে আপোনালোকে তেখেতসকলক জনাব যে কল চেণ্টাৰৰ পৰা যাতে ফোন গলে ফোনটো দেখিলে গম পায় আগত 00 বা এনেকুৱা বিভিন্ন ধৰণৰ নম্বৰ আহে কল চেণ্টাৰৰ পৰা যাতে তেওঁলোকে ফোন গলে ফোনটো উঠায় আজিৰ দিনত মোৰ দৃষ্টিত দেখা গৈছে যে প্ৰায় 3 লাখ লোকক আমি 30 তাৰিখৰ আগতে 3 লাখ লোকক আমি এই 2000 টকাৰ সাহায্য বিতৰণ কৰিবলৈ সক্ষম হম যেহেতু আজিৰ দিনত 2 লাখৰ সংখ্যাটো আমি অতিক্ৰম কৰিলো প্ৰথম আমাৰ টাৰ্গেট আছিল যে আমি 2 লাখ মানকে হয়তো পাম কিন্তু আজি আমাৰ 2 লাখৰ সংখ্যা পাৰ হৈ গল বা স্পৰ্শ কৰিলো সেয়েহে মই আশা কৰিছো যে অনাগত 30 তাৰিখৰ ভিতৰত আমি আৰু 1 লাখ লোকলৈ এই প্ৰথম কিস্তিৰ ধন আমি পঠাব পাৰিম প্ৰথম কিস্তি 2000 টকা পঠোৱাৰ পিছত অহা মাহত তেওঁলোকক আমি আৰু 1000 টকাকৈ আগবঢ়াম তানে টোটাল 3000 হ'বগৈ নেক্সট মাহতো আমি 1000 টকা তেওঁলোকক আগবঢ়াম আজিৰ দিনত আমি দেখা গৈছো যে কৰ্ণাটকৰ পৰা অহা ব্যক্তিৰ ফৰ্ম প্ৰায় 1 লাখ স্পৰ্শ কৰাৰ ওচৰা ওচৰি তেওঁলোকে গৈ পাইছেগৈ আমাৰ পৰিবহন বিভাগ